এখন নিনিলে আকৌ নহ'বই নহয়। ইমান যে গৰম। হেল্ল', মা কোৱা। নাই নাই মা ঠিকে আছে। মই এই কাম এটাত অফিচলৈ গৈছিলোঁ। নাই এতিয়া আমাৰ ৱৰ্ক ফ্ৰম হোমেই হৈ আছে। মই মানে বিশেষ কাম এটাৰ বাবেহে যাব লগা হ'ল। মা নাই, খোৱা বোৱা কৰা নাই। তোমালোকে খালা? অঁ। হা মা কি ক'লা? কি বিয়া? কেতিয়ালৈ? 19 আগষ্ট। মা নাই, তেতিয়ালৈ মই যামেই। তুমি চিন্তা নকৰিবা মা, মই যামেই। মা কিয় ইমান চিন্তা কৰিছা? মই কৈছোঁ নহয় মই যামেই দিয়া। বাৰু হ'ব দিয়া মা। ঠিক আছে দিয়া। এতিয়া যে সোনকালে নতুন SOP খন আহিলেই হয় দেই। কিমান যে ভাল লাগিব, কিমান দিনৰ মূৰত ঘৰৰ বিয়া এখন ওলাইছে। কেতিয়া ঘৰ যাওঁ লাগিছে। নতুন SOP আহি গ'ল। আকৌ ইণ্টাৰ ডিষ্ট্ৰিক্ট বন্ধ। কেনেকে যে ঘৰ যাম এতিয়া। কি কৰোঁ বাৰু? হেল্ল', ক। নাই, আজি ডিউটি অফ আছে। মই শুয়ে আছোঁ। কিয় ইমান ৰাতিপুৱাই ফোন কৰিছনো? কি? নতুন SOP আহিলে নি? ৰ মই চাইছোঁ ৰ। ঠিক আছে, দে।
নতুন SOP আহিলে। আকৌ ইণ্টাৰ ডিষ্ট্ৰিক্ট বন্ধ। কেনেকে ঘৰ যাম বাৰু এতিয়া মই? অফিচৰ কামখিনিকে কৰি লওঁচোন, ঘৰলৈ গ'লে আকৌ থাকিয়ে যাব। হেল্ল', মা কোৱা। নাই, অফিচৰ কাম এটা কৰি আছিলোঁ। নাই, তুমি খালা? মা, এই আজি আবেলিকে ওলাব নহয় SOPখন। কাইলৈ তেতিয়া ৰাতিপুৱাই যাম বুলি ভাবিছোঁ, সোনকালে পামগৈ। মা, এনে অনুষ্ঠানটো কেইটাৰ পৰা আৰম্ভ হ'ব বাৰু? নাই, নিয়ম নীতিবোৰ পালেগৈহে ভাল লাগিব দিয়াচোন। নাই, বুজিছোঁ ক'ভিড প্ৰট'কল মানিয়ে পতা হৈছে। তথাপিও দিয়াচোন, ঘৰৰ মানুহখিনি লগ পাম নহয়। কিমান দিন যে লগ পোৱা নাই। নাই মা, কাপোৰ পেকিং কৰা নাই এতিয়ালৈকে, কৰিমহে। তুমি ঠিকেই কৈছা দিয়া, মই সোনকালে পেকিংটো কৰি লওঁ তেতিয়া। ঠিক আছে দিয়া। হ'ব দিয়া। মায়ে ঠিকেই কৈছে, মই সোনকালে পেকিংটো কৰি লোৱাই ভাল হ'ব। তেতিয়াহে কাইলৈ ৰাতিপুৱা সোনকালে যাব পাৰিম। অকণমান শুয়ে লওঁ, SOPখন অহালৈকে ভাল টোপনি এটাকে হওক। আন্ধাৰে হৈ গ'ল দেখোন। কি আহিছে নতুন SOP আহিলে। নিউজটোকে শুনি লওঁ।
ৰাজ্যৰ নতুন কোভিড SOP ঘোষণা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ 6 বজালৈ খোলা থাকিব সকলো দোকান পোহাৰ 7 বজাৰ পৰা সমগ্ৰ ৰাজ্যতে হ'ব কাৰফিউ আন্তঃজিলা যাতায়াতৰ নিষেধাজ্ঞা শিথিল কৰা হৈছে ব্যক্তিগত বাহনৰ আন্তঃজিলা যাতায়াতত অনুমতি দিয়া হৈছে যাত্ৰীবাহী বাছৰ ওপৰত নিষেধাজ্ঞা বাহাল থাকিব বাহনৰ আন্তঃজিলা যাতায়াতত অনুমতি দিয়া হৈছে যাত্ৰীবাহী বাছৰ ওপৰত নিষেধাজ্ঞা বাহাল থাকিব যুগ্ম অযুগ্ম বাহন চলাচলৰ নিয়ম বাতিল কৰা হৈছে কামৰূপ মেট্ৰৰ পৰা ওলাই যাব নোৱাৰিব আন জিলাৰ পৰা গুৱাহাটীলৈ অহাত নিষেধাজ্ঞা জাৰি কৰা হৈছে আন জিলাৰ পৰা গুৱাহাটীলৈ অহাত নিষেধাজ্ঞা জাৰি কৰা হৈছে বাহন চলাচলৰ নিয়ম বাতিল কৰা হৈছে কামৰূপ মেট্ৰৰ পৰা ওলাই যাব নোৱাৰিব আন জিলাৰ পৰা গুৱাহাটীলৈ অহাত নিষেধাজ্ঞা জাৰি কৰা হৈছে কি এতিয়া মানে কামৰূপৰ পৰা যাব নোৱাৰিব আৰু কামৰূপলৈ আহিব নোৱাৰিব পাব্লিক ট্ৰান্সপৰ্টো বন্ধ মই কেনেকৈ ঘৰ যাম এতিয়া মোৰতো নিজৰ গাড়ীও নাই মই এতিয়া